ভাল হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক দেখুৱাম মোৰ ঘৰখন আচলতে মই কেনেদৰে থাকোঁ। আচলতে এটাই কথা, নিজৰ ঘৰখন ভালেই হওক বা বেয়া হওক, ভঙা বা চিঙাই হওক, নিজৰ ঘৰখন সদায় নিজৰ বাবে সদায় বহুত আপোন। গাঁৱৰ মানুহেতো মোৰ এই ঘৰখন দেখিছেই, আৰু গাঁৱৰ মানুহৰ বাবে এটা মই ছিক্ৰেট বস্তু দেখুৱাম এই মোৰ ঘৰৰ। ব'লক তেনেহ'লে ভিডিঅ'টো প্ৰথমে আমাৰ ঘৰৰ পদূলিৰ অৰ্থাৎ ৰাস্তাৰ পৰা আৰম্ভ কৰোঁ। আৰু এইটো হৈছে আমাৰ ৰাস্তা, আৰু এইফালেও এটা ৰাস্তা, এইফালে একেটাই ৰাস্তা মানে এইফালে আপুনি আমেৰিকালৈ যাব পাৰে আৰু এইফালে আপুনি চাইনালৈ যাব পাৰে। আৰু এইটো হৈছে পদূলিটো, আৰু এইটো ঘৰৰ সন্মুখডোখৰ। এইপিনে কিছুমান টাব মানে সজাই ৰাখিছে তাৰমানে, আৰু ইয়াতে চকী টেবুল এনেকৈ ধৰণৰ থোৱা হৈছে। এইখন হৈছে বসন্তীখন, আগতে মোৰ ভিডিঅ'ত আপোনালোকে বসন্তীখন দেখিছে। আৰু এইটো হৈছে আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড়, আৰু এইফালে দেখিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অস্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ, ঢেকীয়াখোৱা নামঘৰৰ এখন ফটো। আৰু এইটো আছিলে কি বুলি কয়, একুৰিয়াম। আৰু এইটো দেখিছে নহয়, হেলমেট আছে। কেতিয়াবা আপোনাৰ হাবুঙলৈ যোৱা ভিডিঅ'টোত এই হেলমেটটো আপোনালোকে দেখিছে বাৰু। এইফালে আপোনালোকে দেখা পাইছে, এইটো মানে কাৰ্টুনে বনাইছিলে ঘৰটো মানে অলপ ভাগি ছিগি গ'ল। এইটো ঘৰটো ভাগি গ'লে এইপিনে সম্পূৰ্ণ মানে চব খিৰিকি চিকি খোলা, আৰু এইটো চাওক কাৰ্টুনে বনাইছিলোঁ আৰু ধুনীয়াকৈ ৰং দিছিলোঁ, ভাগি ছিগি এতিয়া খতম। আৰু এইফালে দেখিছে এখন শৰাই আছে, তাৰপিছত এইখন আছে ঝাণ্ডা, ৰাষ্ট্ৰীয় পতাকা। আৰু ইয়াৰ ভিতৰত কিবা কিবি সোমাই আছে এনেধৰণৰ কিছুমান বস্তু। আৰু এইফালে চাওক, এইখন হৈছে মোৰ ভাগৰ ফটো, মানে মই কেৰেলাৰ পৰা আহি এই ফটোখন মাৰিছিলোঁ। মানে বেলেগৰ স্কুটি হয়, এখন গাঁৱৰ ল'ৰা এটা স্কুটি। চাওক আগতে ফটোখন বহুত ভাল আছিলে, মানে চেহেৰাটো সুন্দৰ আছিলে। এতিয়াহে কেনেকুৱা ধৰণৰ হৈ থাকিলে, মানে পূৰা জাবৰা লিখীয়া হৈ গ'ল চেহেৰাটো এতিয়া। আৰু এইফালে দেখিছে ভগৱানৰ ফটো এনেধৰণৰ বেৰতে মানে আঁৰি ৰখা আছে। আৰু এইফালে আছে এডাল ময়ূৰ পাখি। আৰু এই চুপাৰ চিটখিনি আপোনালোকে দেখিছে, কেতিয়াবা ইয়াতে বহি পিনি কেতিয়াবা এটা দুটা ভিডিঅ' বনাওঁ। এইখন ডাইনিং আছে, মানে আন্ধাৰ হোৱাৰ কাৰণে অলপ ভিডিঅ'টো ভাল উঠা নাই। এইখন দেখিছে আপোনালোকে, ডাইনিং আছে ইয়াত। আৰু এইটো গেছ, আৰু এইফালে এটা গেছ আছে, গেছ মানে দুইটা খালী হৈ আছে। আৰু এইখিনি বস্তু আপোনালোকে নিজে দেখিছে। আৰু এইটো হৈছে ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিয়া এটা বস্তু, আৰু আপোনালোকক আনবক্সিং কৰি দেখুৱাওঁ কি বস্তু হয়নো। আপোনালোকক দেখাই আছোঁ বস্তুটো। এইটো দেখিছে নাই, এইটো কি বস্তু সোমাই আছে, কংগ্ৰেচুলেশ্যন। এইটো হৈছে এটা ছেটেলাইট মিটাৰ, মানে আপোনালোকে ভালকৈ এনেকৈচোন বেয়াই হ'বচোন। এইটো হৈছে ছেটেলাইট মিটাৰ, মানে এইটো ডিছ ভাল কৰিব পাৰি, মানে টিভিৰ ডিছ, মানে যদি ছিগনেল নহা হয় মানে ছিগনেল টানিব পাৰি। আৰু ইয়াত মানে এইটো বস্তুৱে অৰ্ডাৰ দিলোঁ, তাৰপিছত মই কেবুলডাল অৰ্ডাৰ দিবলৈ পাহৰি থাকিলোঁ, আৰু কেবুলডাল এতিয়া অৰ্ডাৰ দিবলৈ। আৰু যদি কোনোবাই মানে ডিছ বেয়া হয় বা ডিছ ছিগনেল নহয় হয়, ছিগনেল নাহিলে মানে আৰু তেতিয়া মই আৰু মোক মাতিলে মানে মই আৰু ভাল কৰি দিব পাৰিম, আৰু সেইটোৱে কথা। আৰু এইটো হৈছে আমাৰ পিছফালটো। আৰু আপোনালোকে আগতে মোৰ এটা ভিডিঅ' দেখিছে, ঘৰত আজি কি কাম কৰিলোঁ বুলি এটা ভিডিঅ' বনাইছিলোঁ। আৰু সেই ভিডিঅ'টো আপোনালোকে দেখিছে, মোৰ পিছফালটো এনেধৰণৰ টিংপাত নলগাকৈ আছিলে, আৰু মানে এই স্লেবখন বনাওঁতে এটা ভিডিঅ' বনাইছিলোঁ, আৰু সেই ভিডিঅ'টো আপোনালোকে দেখিছিলোঁ। এটা হৈছে পাকঘৰ, ইয়াতো মানে ভাত বনোৱা হয়। এইটো এটা পাকঘৰত, এইটো ভিতৰলৈ ব'লক। ইয়াত মানে এখন এইখিনি ধান আছে, আৰু এইফালে এখন চাইকেল আছে। আৰু এইফালে মানে এইটো চাইডে নেদেখুৱাওঁ, আৰু বাঁহতে যিখিনি বস্তু আছে সেইখিনি বস্তু নেদেখুৱাওঁ আপোনালোকক। হৈছে গাহৰি, গাহৰি ব'লক এবাৰ মোৰ ৰুমৰ ভিতৰলৈ যাওঁ। এইটো হৈছে মোৰ ৰুমটো, আৰু ৰুমটোৰ দেখিছে আৰু অৱস্থা পাতি। এইপিনে আলনা আছে, এইবিলাক নেদেখুৱাওঁ আৰু আপোনালোকক। আৰু এইফালে এইটো দেখিছে নহয়, গডেজ আছে। আৰু ইয়াৰ ভিতৰত এটা ছিক্ৰেট বস্তু আছে। এই গডেজটো খুলি আপোনালোকক ছিক্ৰেট বস্তুটো দেখাই আছোঁ। ইয়াত মানে এনেধৰণৰ কাপোৰ
সজাই থৈ দিছে। এই ইয়াতে আছে মানে সিক্ৰেট বস্তুটো আপোনালোকক মই দেখাই আছো। মানে ওপৰত কভাৰ এটা লগাই গৈছে। এইটো ইয়াৰ ভিতৰত আপোনালোকে দেখিছে, ইয়াৰ ভিতৰত মানে কি সোমাই আছে। আৰু ইয়াৰ পৰাই মানে এই কাৰণে গোটাইছোঁ, এটা আইফোন ল'ব লাগিব। তাৰমানে কথাটো গম নাপায় কোনো, আপোনালোকে নক'ব খালি দেই। বন্ধ কৰি দিওঁ এতিয়া। এইফালে এইটো মানে ট্ৰিপেলটো ইমান ব্যৱহাৰ কৰা নহয়। আৰু এইটো ফিল্টাৰ, আৰু এইটো হৈছে কুঁৱাৰটো মানে পানী পূৰা আইনা লেখীয়া। এই মোবাইলৰ তলত নপৰিবি আৰু দেই, দেখিছে ন, পূৰা আইনা লেখীয়া পানী। কিন্তু কি লাজ কৰিব নালাগে। আৰু মানে জোতাযোৰ কালিয়ে ধুই দিয়া দেই, শুকুৱাই নাই আজিলৈকে। মানে কি অৱস্থা, সেনেকৈ তিতা ভাগেই মানে পিন্ধি গ'লোঁ। ফুৰিবলৈ গৈছিলোঁ এঠাইলৈ, সেনেকৈয়ে পিন্ধি গ'লোঁ। আৰু আজি এতিয়া ৰ'দত দি থৈছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, সবল থাকক। আৰু যিসকলে মোৰ এই চেনেল নতুনকৈ চাই আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।